তো সুপ্ৰভাত সকলোকে আৰু আমি আহিছোঁ এতিয়া এঠাইত যাবৰ কাৰণে ক'ত যাম দেখাই আছোঁ এখন বাছ আমাৰ আৰু লগতে মই প্ৰজ্ঞাদ্বীপ একাডেমীৰ ফালৰ পৰা গৈ আছোঁ পিকনিক এয়া দেখিছে আমি যাম এতিয়া মেঘালয়ৰ হহুৱালৈ তো আমাৰ ছাৰসকল আমাৰ দলত ছাৰ দাদা আমাৰ এই প্ৰণৱ ছাৰ মনোজ ছাৰ সকলোবিলাক আছে তো আহি আমি গোৰেশ্বৰ পাৰ হৈ গ'লোঁ আৰু ল'ৰা ছোৱালী দেখিছে উঠি লৈছে পুৰা তো গাড়ীত কি হ'ল মই আহি আছোঁ মানে চবৰে মানে বমি বমি ভাৱ তো মোক দিছে এটা ধূপ এই কোম্পানীৰ ধূপ বহুত ভাল সকলোৱে ল'ব আশীৰ্বাদ কোম্পানীৰ দৰে সেনেকুৱা আৰু তো বহুত কি সুগন্ধ তো গাড়ীত ছাৰৰ পুৰা টোপনি কাৰণ ৰাতিপুৱা সোনকালে উঠি দিয়কচোন যি নহওক তো কাৰণ জানেই আৰু তো এনেকৈ আৰু আকৌ এবাৰ ষ্টাৰ্ট দিলে গাড়ীখন তো এনেকৈ বহু সময় ৰখাৰ পিছত আমি আকৌ ষ্টাৰ্ট কৰিলোঁ মোৰ এই ব্লগটো চাই থাকক কি হৈ আছে শেষলৈকে আমি যাই আছোঁ তো এনেকৈ সকলোৱে নাচি নাচি গৈ আছোঁ আমাৰ গন্তব্যস্থান হহুৱা তো গাইছ এনেকৈ মোৰ গান লগাই মানুহে দিনে ৰাতি বহি থাকে কিবা নহয় আমাৰ ৰাতিপুৱা 9:30 পৰিৱেশ সিহঁতৰ মাজে মাজে টোপনি যায় এইটো এনেকৈ ঘূমাই আছে তো গাইছ এনেকৈ আহি আমি পালোঁ কিমান পালোঁ গম পোৱা নাই আৰু এক ঘণ্টামান আছে A few moments later তো আমি পিকনিক প্লেচ পোৱাৰ আধা ঘণ্টা আগত চাওক চবৰে পৰিস্থিতি এই বাইদেউসকল এই চাকে এই প্ৰণৱ গ'ল তো ইয়াতে মই ভাবিছিলোঁ নেটৱৰ্কটো শেষ হৈ যাব নাই কিন্তু 4G পুৰা ফুল পাই আছোঁ 5G পাই আছোঁ মাজে মাজে তো আহি পালোঁ এনেকৈ পুৰা একদম হহুৱা বুলি কয় হাঁহি থাকিব লাগে সেয়ে আৰু তো এইখন আমাৰ বাছ তো প্লেচ চাওক না মজা প্লেচ একদম তো এনেকৈ চাই থাকক এইমাত্ৰ আহি পালোঁ ল'ৰা ছোৱালীবিলাক নামি আছে এনেকৈ তো চব আৰু এতিয়া খানা বনোৱা যোগাৰখিনি কৰোঁ ক'ত কেনেকৈ ঠাইখিনি চাই লওঁ এতিয়া বা খানা এইফালে চাওক চবৰে ভোক লাগি গৈছে আৰু ৰাতিপুৱা যিহেতুকে একো খায়ে অহা নাছিল চবেই আৰু মাজে মাজে কাৰোবাৰ বমি হৈছে বা যি নহওক খোৱা নাই যিহেতুকে পেট ঘূৰাইছে কিবা হৈছে বাৰু তো এতিয়া সকলোৱে বহি লৈছে আৰু কিবা এটা খাই দিয়ক আৰু ময়ো খাই দিওঁ লগতে তাতে অলপ পেটটো অলপমান ভৰণ পোষণ পায় তো এনেকৈ খাই লৈ দিনটো আৰম্ভ কৰিম এতিয়া চাই থাকক অলপ পানী চানী আনিলোঁ মানে এতিয়া ভাত বনাই আছে তো এই চাহ আহি গ'ল আমি ইয়াতে এনেকৈ চেনি লগাই আছোঁ ব্ৰেডত আৰু সকলোকে দিলোঁ এতিয়া ময়ো খাম তো এনেকৈ বাইদেউহঁতে কাটি আছে চব্জি বাইদেউ কি কাটিছে আৰু বাইদেউ বিন কাটি আছে চমজৰা বাইদেউ আছে আমাৰ লগত এই বিনৰ টুকুৰা দেখা আছে তাই এনেই বহি আছে এই বাইদেউ কিবা এটা কৈ দিয়ক বাইদেউ কেনে লাগিছে আপোনাৰ প্লেচটো ধুনীয়া হয় না একদম একদম পিঁয়াজত লাগিছে কান্দিও আছে
কি মানে কেনেকুৱা লাগিছে বেয়া এক্সপিৰিয়েঞ্চ এ তেৰিকা তো বাইদেউ আছে বাইদেউ আলু কাটি আছে বাইদেউ কি ক'ব মানে ভালো লাগছে আহি গেলে নিজৰ কাম কৰি আছোঁ আহিকিনে কাম কৰি আছোঁ তো গাইজ আমাৰ মাজত আছে বাইদেউ আছে বাইদেউ কওক কেনে লাগিছে আপোনাৰ কাম কৰি কিনে জাগা ভাল লাগিছে লগতে বাইদেউ কাটি আছে বিলাহী তো বন্ধুসকল আমি আহি পালোঁ পাহাৰৰ দাঁতি এইবিলাক মস্ত মস্ত শিল লগতে আমাৰ ষ্টুডেণ্টবিলাকো আহিছে আমিও অলপ চলপ এনেই অলপ জেগাবিলাক এক্সপ্ল'ৰ কৰি আছোঁ চাই আছোঁ চবেই ভাল লাগিছে বহুত বেছি হহুৱা ইয়াতে ধুনীয়া এটা ৱাটাৰফল আছে মই দেখাই আছোঁ ইমান ধুনীয়া পৰিৱেশ শিল বহুত আছে এই নদীটোত আৰু তাৰ বাবে আমি এই নদীটো পাৰ হ'লোঁ আৰু লগতে দলংখন ভঙা আছে মাজতে দেখিছেনে একদম মানে ভালকৈ আহিব লাগে চাই চিতি একদম আৰু লগতে ইফালে আছে এনেকৈ শিলবিলাক আছে আৰু এইটো নদী তাৰ পৰা আমি পানী চানী দিছোঁ কিবা কিবি ধুবৰ কাৰণে আৰু ওপৰত দেখিছে এইবিলাক মানুহ ওপৰত খানা খাই আছে এনেকৈ এটা ধুনীয়া এটা ঝৰ্ণা টাইপ বৈ আছে তো ইয়াতে আছে ৱাটাৰফল এইবিলাক ষ্টুডেণ্ট আৰু লগতে ইয়াত দেখিছে প্লেচ অফ হেভেন বুলি ক'ব লাগিব একদম তো কৈছিলোঁ দলংখন ভাঙা আছে বুলি চাওক কিমান ক্ৰিটিকেল কণ্ডিশ্যন মাংস বনাইছে আমাৰ সমীৰণ ছাৰে তো আহি আমি দুপৰীয়াৰ ভাগ পালোঁ আৰু ভাত আঞ্জা চব শেষ আমাৰ বনোৱা আৰু লগতে আছোঁ আমি এই প্লেচ অফ হেভেন বুলি ক'ব লাগিব দেখিছে আপোনালোকে ইমান ধুনীয়া ৱাটাৰফল আৰু ইয়াৰ মাজত আমি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি আছোঁ সকলো আছে ইয়াতে আৰু আমাৰ লগত আছে ছাৰ এই ছাৰে দুআষাৰ ক'ব ছাৰ কেনেকুৱা পালে আহি কিনে আমি উপস্থিত হহুৱা সঁচাকৈ প্ৰকৃতিৰ ৰম্যভূমি হহুৱা ইয়াত আনন্দ উপভোগ কৰিব পাৰি আৰু প্ৰকৃতিৰ যি মাধুৰ্য সেই মাধুৰ্য পান কৰিব পাৰি আপোনালোকে আহক আৰু আনন্দ উপভোগ কৰক তো ছাৰক ধন্যবাদ জনালোঁ এইবিলাক দেখিছে সকলোৱে ফটো তোলাত ব্যস্ত একদম তো অৱশেষত সকলোকে ভাত দিলোঁ আৰু ভাত দি আছে বাৰু মই পাছত বিলালোঁ আৰু এতিয়া ভাত দি যাম একফালৰ পৰা এনেকৈ আমাৰ ষ্টুডেণ্টবোৰ বহি গৈছে একফালৰ পৰা একদম পাত ভৰ্তি কৰি ভাত আঞ্জা মাছ মাংস আহি গ'ল তো এনেকৈ বাইদেউসকল বহি গ'ল ছাৰসকল বহি গ'ল Few moments later. আমাৰ বলৰাম ছাৰ তেখেতে দুআষাৰমান ক'ব অসমত এখন মেঘালয় ষ্টেটত আছোঁ বৰ্তমান আমাৰ বাঙালীপাৰাত অৱস্থিত প্ৰজ্ঞাদ্বীপ একাডেমী জাতীয় বিদ্যালয়ৰ পৰা আমি স্কুলীয়া ভ্ৰমণ কৰিছিলোঁ এয়া আসাম মেঘালয় বৰ্ডাৰত পৰে ধুনীয়া এটা নেচাৰেল প্লেচ আমি ইয়াত আহি মানে পিকনিক কৰিলোঁ বনভোজ খালৰ লগতে ধুনীয়া প্ৰাকৃতিক দৃশ্য উপভোগ কৰিলোঁ টিচাৰ ষ্টাফৰ লগতে আমি সকলো ছাত্ৰ ছাত্ৰীৰ লগত ইয়াত আহিলোঁ লগতে এখন আল্ট্ৰা বাছ আনি কিনে মিলন ছাৰে কেমেৰা পাৰ্চন বৰ্তমান ভিডিঅ' কৰি আছে এতিয়া আমি মানে কি উভতিবৰ সময় হ'ল অতি সুন্দৰ এটা পৰিৱেশ ইয়াতে আপোনালোকে আহিব পাৰিব খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য জলপ্ৰপাত ধুনীয়াকৈ ইয়াতে পানী পৰে গতিকে নেক্সট ইফালে দেখাই দিব আমাৰ মিলন ছাৰে এই আৰু গাড়ী যাব ওলাইছে আৰু পৱন পুত্ৰ তো এনেকৈ আৰু বাই বাই হহুৱা নেকি তো হহুৱাক বাই বাই দি আমি ওলালোঁ এতিয়া যাবলৈ আমাৰ বাছ ওলাই গ'ল তো সকলো উঠি যাব এতিয়া এই উঠা তো বাই বাই